গুড মৰ্ণিং গাইজ, ৱেলকাম টু মাই ব্লগ। আৰু মই আজি জাষ্ট উঠিলোঁ, উঠি টিউশ্যন কৰিলোঁ। টিউশ্যনৰ ল'ৰাকেইটা বহি আছে আৰু মই কেনেকৈ এডিটিং কৰোঁ ভিডিঅ' সেইটো চাই আছে। তো এইকেইটা হৈছে মোৰ টিউশ্যনৰ ল'ৰাকেইটা। তো মই ভিডিঅ' এডিট কেনেকৈ কৰোঁ সেয়া মোৰ লেপটপত চাই আছে। তো সিহঁতৰ টিউশ্যন চেছ হ'ল, এতিয়া আমি বাহিৰত যাম। বাই বাই। মই যোৱাবাৰ ৰোৱা ভেটফুল আৰু পদুম ফুলৰ নতুনকৈ পুলি আহিছে। যোৱাবাৰ ৰুইছিলোঁ মই এই নদীৰ শিপিৰৰ পৰা আনি। তো যোৱাবাৰ দুটামান ফুলিছিলে, তো গছবিলাক মৰি গৈছিল ঠাণ্ডাৰ দিনত আৰু বৰষুণ দিয়াৰ কাৰণে। এইবাৰ ফুলিছে এইবিলাক পুলি নতুনকৈ আহিছে। আজিৰ দিনটোত একোৱে কৰা নহ'ল। উঠিলোঁ, টিউশ্যন কৰিলোঁ, টিউশ্যন কৰি যিটো ভিডিঅ' আছে ভিডিঅ'টো আপলোড কৰিলোঁ। তাৰপিছত ভাত খাই এনেই শুই আছিলোঁ। এতিয়া ওলাই আহিছোঁ অকণমান। কিয় কিয় আমাৰ তোক যিটো ভিডিঅ' ৰেডি বুলি নিউজ দিয়া নাইতো নাই কি কথা লগতে আৰু মই কাৰে খেলিছে। ঠিকে আছে, বঢ়িয়া খেলিছে। হোৱাইট বল। বঢ়িয়া। আপোনাক কোনে আউট কৰিছে? হিৰকে। তো আমি 6 অভাৰকৈ 3খন মেটচ খেলিলোঁ ক্ৰিকেটৰ। তাৰে 2খন জিকিলোঁ, 1খন হাৰিলোঁ। তো আমি এতিয়া বহিছোঁ অকণমান। মই 2 ৰান কৰিছোঁ, আজি 2 ৰান। 2 ৰান নহয়, বহুত। তই 8টা বল খেলছা, 1 ৰানো কৰা নাই, বুজি পাইছা? আউট তাতে আৰু এই তাত চিলাখন ফাঁচি গৈছে, তো যত্ন কৰি আছে ওলাব। ওলাব না আশা নাই। শুনো ঐ দায়াং, ইয়াক চুনাকে এৰি দিলে এনি টাইম দৌৰিয়ে থাকে। পূৰা মাকহঁতৰ লগত দৌৰি থাকে এনি টাইম। মানে এৰা পায়তো ঘৰত বান্ধা থাকে, বান্ধি থৈ দিওঁ। মানে ইয়াৰ বেমাৰ হৈছিল যে তেতিয়াৰ পৰা বান্ধা। তো ইয়াক এৰি দিব আনো, আবেলি ঘূৰাব আনো, ৰাতিপুৱাও ঘূৰাব আনো। এইডাল কিন্তু ধৰা নিদিয়ে, দৌৰিয়ে থাকে। ঐ বহুত বেমাৰ হৈছে গৈছা, বুজি পাইছা? বহুত বেমাৰ হৈছে গৈছা। তো মই আবেলিটো ঘৰ আহি এনেই বহি থকাতকৈ মই ভিডিঅ'টো এডিটেই কৰিলোঁ। তো আজিকালি মই কণ্টেণ্টো পোৱা নাই, কাৰণ বন্ধ হৈ আছে। বন্ধত মই ক'তো যাবও নোৱাৰোঁ, এইখিনিতে থাকিব লাগে। মই ঘৰৰ ওচৰে পাঁজৰে ফিল্ডখনতে যাওঁ। তো আজি ভিডিঅ'টো চাগে মোৰ ইউটিউবৰ চবচে শ্বৰ্ট ভিডিঅ' এইটো ভিডিঅ' হ'ব, ব্লগটো। তো আপোনালোকে কিবা মোক ছাজেষ্ট কৰিব না, কেনেকুৱা টাইপৰ ভিডিঅ' বনাব পাৰি, মানে ব্লগ ৰিলেটেড, কোনো মানে টিউটৰিয়েল ৰিলেটেড নহয়, মানে ব্লগ ৰিলেটেড। মই কেনেকুৱা বস্তু দেখাব পাৰোঁ মোৰ গাঁওখনৰ। তো আপোনালোকে মোক ছাজেষ্ট কৰিব, মই কমেণ্টবিলাক পঢ়ি চাম। তো কমেণ্টবিলাক পঢ়ি চাই তাৰে পৰা এটা ভাল টপিক মই চুজ কৰিম আৰু সেইটো মই ব্লগত দেখুৱাব ট্ৰাই কৰিম। তো আপোনালোকে মোক প্লিজ ছাজেষ্ট কৰিব। ছাজেষ্ট কৰিলে মই কিবা কৰিবলৈ কণ্টেণ্ট ক্ৰিয়েট কৰিবলৈ, কণ্টেণ্ট বিচাৰিবলৈ মই অলপমান সুবিধা হ'ব মোৰ। তো ছাজেষ্ট কৰিব।
এতিয়া ৰাতিৰ 11টা বাজিছে আৰু অলমষ্ট মোৰ ভিডিঅ'টো এডিটিং কমপ্লিট হ'ল। তো মই এতিয়া আপলোড দিম। আজিৰ ভিডিঅ'টো এইখিনি আছিলে। জানো ভিডিঅ'টো ছুটি হৈছে, কিন্তু মই যিমান পাৰিছোঁ যত্ন কৰিছোঁ ভিডিঅ' কণ্টিনিউৱাছলি দি থাকিবলৈ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।